নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আলুগুটিৰ কাহিনী এটা ক'ম আপোনালোকক, শুনিব আকৌ দেই। আৰু ভিডিঅ'টো সকলোৱে চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। আজি আলুগুটিখিনি খাই বৰ ভাল লাগিলে পাই। খাবলৈ ভাল হৈছিলে, পাপাই চাগে দেওবাৰে বজাৰৰ পৰা আনিলে। ক'তো বাপে আনিছেনো, বাৰীতে পাইহে ভাজি থলো। ফ্ৰীতে পোৱা আলু খোৱাৰ মজাই বেলেগ। তই বাৰু আমাৰ পুখুৰীৰ পাৰৰ বাৰীৰ পিছফালৰ পৰা আনিছিল নি বাৰু? আৰুনো কি? খালি আৰু মা, কালি ৰাতি মই নিজেই দেখিছোঁ আমাৰ পুখুৰীৰ পাৰতে কাষৰ ঘৰ বুঢ়াটোৱে হাগি থৈ গৈছে। চি কটা, তই কি দেখিছিলি নেকি? কালি ৰাতি চাগে দবা পিটা বৰষুণত বুঢ়াই হজম কৰিব নোৱাৰা আলুগুটিকেইটা চাগে উটি আহিলে, তাৰপৰা মায়ে সেইকেইটাকে আমাক ভাজি খুৱালে।